আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ বয়স যদি 18 বছৰতকৈ কম আৰু তাৰ পাছত যদি কেতিয়াবা তেওঁ আপোনাক কয় যে ব'লা আমি ক'ৰবাত প্ৰাইভেট জেগাত যাওঁ য'ত কোনো মানুহ নাথাকে বা ক'ৰবাত হোটেলত গৈ আপোনাৰ লগত থাকিম বুলি যদি কয় আৰু তাৰ পাছত যদি আপুনি আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ লগত হোটেলত থাকিব গুচি যায় আৰু হোটেলত থকা সময়ত যদি আপোনালোক দুজনৰ মাজত যদি ফিজিকেল ৰিলেশ্যন হৈ যায়, আপোনাৰ যদি কপালখন বেয়া, আপোনাৰ গাৰ্লফ্ৰেণ্ড বা আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ ঘৰৰ মানুহে আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ বয়স 18 বছৰ নোহোৱাৰ কাৰণে আপোনাৰ ওপৰত ৰেপ কেছ লগাব পাৰে। তেওঁৰ বয়স 18 বছৰ নোহোৱাৰ কাৰণে তেওঁ যদি নিজৰ ইচ্ছা মতে আপোনাৰ লগত ফিজিকেল হয়, তথাপিও এইটো মানি লোৱা নহ'ব। আপোনাৰ ওপৰত ছেকশ্যন 376 IPC লাগি যাব পাৰে, য'ত আপোনাৰ 7 বছৰলৈকে জেল হ'ব পাৰে। বিৰাটে দৰকাৰী ভিডিঅ' একদম শ্বেয়াৰ কৰি দিব। জয় আই অসম।